আজি আমি আলোচনা কৰিম পৃথিৱীৰ 5টা ভয়ানক ৰাস্তাৰ বিষয়ে। সদায় য'ত মানুহৰ মৃত্যু অপেক্ষা কৰি থাকে, তেতিয়া মানুহে এই এডভেঞ্চাৰৰ মজা লোৱাৰ কাৰণে দূৰ দূৰণিৰ পৰা আহি থাকে। আৰু আপুনি যদি ড্ৰাইভিং কৰি ভাল পায়, ভুলতো এই ঠাইত কেতিয়াও নাযাব, কাৰণ ইয়াত যোৱা মানে মৃত্যুক নিজৰ কাৰণে মাতি অনাহে। নৰ্থ য়ংগেষ্ট ৰোড, এই ৰাস্তাক খুনি ৰাস্তা বুলি কোৱা হয়। ইয়াৰ কাৰণ হ'ল প্ৰত্যেক বছৰে এই ৰাস্তা ক্ৰছ কৰাৰ সময়ত 100ৰ পৰা 200লৈ মানুহ ইয়াত মৃত্যুবৰণ কৰি থাকে, যাৰ খবৰ আপুনি ৰাস্তাৰ ওচৰতে দেখা পাব। এই খবৰবিলাক সেই মানুহবিলাকৰ যাৰ মৃত্যু এই ৰাস্তা ক্ৰছ কৰাৰ সময়ত হৈছিল। বহুত কেইবাৰতো গভৰ্ণমেণ্ট এই ৰাস্তাৰ দুৰ্ঘটনা চাই বন্ধ কৰি দিছিল, কিন্তু সিপাৰে যোৱাৰ মাত্ৰ এটা ৰাস্তা হোৱাৰ কাৰণে ইয়াক আকৌ খুলিব লগা হৈছে। জেমছ ডেল্টন হাইৱে, এই ৰাস্তাই সেইসকল মানুহৰ কাৰণে নহয় যিয়ে নতুন নতুন গাড়ী চলোৱা শিকিছে। এই ৰাস্তা প্ৰায় 414 কিলোমিটাৰ লম্বা হয়। বেছিভাগ এই ৰাস্তা দি বস্তু অনা নিয়াৰ কাৰণে বাহন চলি থাকে, যাৰ গতি সদায় বহুত স্পীডত হৈ থাকে। ইয়াৰ আশে পাশে আপুনি ক'তো পেট্ৰল পাম্পো নেপায়, ক'তো মানুহৰ ঘৰ বাৰীও নেপায়। ইয়াত বতাহ ইমান স্পীডত চলি থাকে যে ডাঙৰ ডাঙৰ ট্ৰাকবিলাকো বাগৰি যায়, বা উঠাৰ সময়ত পাথৰৰ লগত লাগি গাড়ীৰ হেডলাইট আৰু কাইজ ভাঙি যায়। কেতিয়াবাতো ৰাস্তাত ইমান কোহৰা হৈ থাকে যে আগৰ পৰা অহা গাড়ী দেখাই নাযায়, যাৰ কাৰণে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি হৈ যায়। যদি আপুনি আলাস্কাত ফুৰিব যায় আৰু গাড়ী যদি ভাড়া কৰি লৈছে, নিয়ম অনুসাৰে আপুনি ডেল্টন ৰোডত ল'ব নোৱাৰিব। এটলাণ্টিক অচিয়ান ৰোড, এই ৰাস্তা নৰৱেৰ সাগৰৰ ওপৰত বনোৱা হৈছে, যিটো ৰোড ট্ৰিপৰ কাৰণে বেষ্ট জেগা হয়, কিন্তু ইয়াত প্ৰত্যেক কদমে কদমে বিপদ হোৱাৰ ভয় থাকে। ইয়াত হোৱা সাধাৰণ ভুল হোৱাৰ কাৰণে আপুনি মৃত্যুৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ কাৰ ব্ৰিজৰ বাহিৰত যায়, আপুনি কাৰৰ সৈতে সাগৰৰ মাজত সোমাই যাব পাৰে। তো দোস্ত, আপুনি বাইক চলোৱা বেছি পচন্দ কৰে নে কাৰ চলোৱাটো? আপোনাৰ ওচৰত কোনটো বাইক আছে কমেণ্ট বক্সত নিশ্চয় জনাব। ইচিমা অহাচি ব্ৰিজ, এই ব্ৰিজক বহুত ওখ বনোৱা হৈছে যাতে তাৰ তলেদি জাহাজ সহজে অহা যোৱা কৰিব পাৰে। এই ব্ৰিজক হুলাপাষ্টাৰ ব্ৰিজ বুলিও কোৱা হয়। এই ব্ৰিজৰ ওপৰেদি যোৱা মানে নিজৰ মৃত্যুক মাতি অনা। তেতিয়াও মানুহক সেইফালে যাবলৈ এই ব্ৰিজৰ ওপৰেদি যাব লাগে, আৰু যদি আপোনাৰ সাহস আছে তেতিয়াহ'লে এবাৰ হ'লে যাব লাগে। ষ্টেলভিঅ পাছ, এই ৰাস্তা তেৰা বেকা হোৱাৰ কাৰণে পৃথিৱীৰ মাজত বিখ্যাত, অৰ্থাৎ ফেমাছ হয়। ইয়াত আহি ডাঙৰতকৈ ডাঙৰ ড্ৰাইভাৰ ভয় খাই যায়, যাৰ কাৰণ আপোনাৰ যদি অলপো বেলেঞ্চ হেৰাই যায়, তেনেহ'লে আপোনাৰ গাড়ী আপোনাক লৈ ডাইৰেক্ট খালৰ মাজত পৰি যাব। কেতিয়াওতো ওপৰৰ পৰা মাটি খহি অহাৰ কাৰণে ডাঙৰ ডাঙৰ শিল তলত আহি যায়, যিটো এই ৰাস্তাক আৰু ভয়ানক বনাই দিয়ে। আপুনি যদি ইয়াৰ ছেকেণ্ড পাৰ্ট বিচাৰে, কমেণ্টত নিশ্চয় জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ভিডিঅ' ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।